নমস্কাৰ, আশা কৰোঁ আপোনালোক সকলো ভালে আছে। চমুকৈ এটি সৰু বিশেষ কাৰণত লাইভ আহিলোঁ। আজি হাউলি গৈছিলোঁ এখন মল ষ্টাইল বজাৰৰ উদ্বোধনীলৈ। অভূতপূৰ্ব মৰম আৰু সঁহাৰি পালোঁ ৰাইজৰ। এই উভতনি যাত্ৰাতে মই ভাবিলোঁ আপোনালোকক লাইভ কৰি এটা খবৰ দি থওঁ। আপোনালোকে নিশ্চয় দেখিছে মোৰ ফেচবুক পেজত। আজি 7 বজাত, সন্ধিয়া 7 বজাত JMCH যোৰহাট চিকিৎসা মহাবিদ্যালয়ৰ মনোৰোগ চিকিৎসক চাইকিয়াট্ৰিষ্ট ডক্টৰ দীপজ্যোতি বৰাদেৱৰ লগত মই এটা লাইভ আহিম, য'ত আমি কথা পাতিম মেণ্টেল হেল্থৰ বিষয়ে। গতিকে আপোনালোকে সেই লাইভটো জইন কৰি আমাৰ কথাখিনি শুনিব পাৰিব আৰু লগতে আপোনালোকৰো যদি কিবা সুধিবলগীয়া থাকে মনোৰোগৰ বিষয়ে, আপোনালোকে সেই লাইভটোতে প্ৰশ্ন কৰিব পাৰিব। আমি যথাসম্ভৱ যিমান দূৰ সম্ভৱ হয় প্ৰশ্নসমূহৰ উত্তৰ দিবলৈ মই প্ৰশ্নসমূহ দাঙি ধৰিম চিকিৎসকগৰাকীলৈ। তেখেতে উত্তৰ দিবলৈ চেষ্টা কৰিব। যথাসম্ভৱ প্ৰশ্নৰ আমি উত্তৰ দিবলৈ চেষ্টা কৰিম। যিহেতু মনোৰোগ মেণ্টেল হেল্থটো এটা আটাইতকৈ গুৰুত্বপূৰ্ণ কথা আমাৰ উঠি অহা প্ৰজন্মটোৰ বাবেও, যুৱ প্ৰজন্মৰ কাৰণে বিশেষকৈ। কিন্তু বহু ক্ষেত্ৰত দেখা গৈছে যে মনোৰোগ মেণ্টেল হেল্থটো আমি মানে আওকাণ কৰোঁ, কেতিয়াবা অলপ ইগন'ৰ কৰাও হয়। কি কাৰণ? এই যে বিভিন্ন আমি ঘটনা পৰিঘটনা শুনি থাকোঁ। বাৰু এতিয়া মই সেইখিনি বহলাই নাপাতোঁ, যিহেতু সন্ধিয়া পাতিমেই এইখিনি কথা। কেৱল অনুৰোধ জনালোঁ সকলোৱে যেন 7 বজাত আমাৰ লাইভটো জইন কৰি আহক। আমি সকলোৱে আমাৰ মানসিক যিটো স্বাস্থ্য, আমাৰ শাৰীৰিক স্বাস্থ্যৰ লগত মানসিক স্বাস্থ্যটো খুব গুৰুত্বপূৰ্ণ। আমাৰ বহু বেমাৰৰ কাৰণ হয়তো আমাৰ মগজুটো। গতিকে সেইখিনি আমি খুব সূক্ষ্মভাৱে আমি যত্ন লোৱাটো প্ৰয়োজন আমাৰ মানসিক স্বাস্থ্যৰ। গতিকে এই অনুষ্ঠানটো মই আপোনালোকৰ বাবে লৈ আহিছোঁ, কাৰণ মোৰো খুব ভয় লাগি থাকে, মানে খুব কষ্ট পাই থাকোঁ মই কিছুমান ঘটনাৰ কথা শুনি। আপোনালোকৰ বাবে লৈ আহিছোঁ। লগ পাম আপোনালোকক 7 বজাত, আজি সন্ধিয়া 7 বজাত মোৰ ফেচবুক পেজত। নমস্কাৰ, ধন্যবাদ।